everyone. আমি এতিয়া শিলঙত আছো আৰু শিলঙৰ মৰ্নিংৰ ভিউ খিনি আপোনালোকক মই দেখাম। ই আমাৰ ভিন্ডো হয়, একেতে বিএছএফত কৰে ব্ৰজেন বৰুৱা আৰু বৰ্তমান এওঁলোকৰ কোৱাৰ্টাৰতে মই আছো, ভিন্ডোহঁতৰ লগতে আছো। সো আপোনালোকক মই এটা মৰ্নিং ভিউটো দেখাম। আপোনালোকক মৰ্নিং ভিউটো দেখাইছো শিলং টাউনৰ, মানে আমাৰ ভিন্ডোহঁতৰ কোৱাৰ্টাৰৰ পৰা বাইদেউহঁতৰ কোৱাৰ্টাৰৰ পৰা মই দেখাই আছো। সো দেখিছে বহুত মানে বিউটিফুল হয় ভিউটো, একচুৱেলি বহুত ধুনীয়া লাগিছে। তাতে এতিয়া ডিচেম্বৰ মাহৰ লাষ্ট ডিচেম্বৰ, যথেষ্টখিনি ঠাণ্ডা পৰিছে, ইমান নপৰা নহয়, অলপ অলপ ঠাণ্ডা পৰিছে। গতিকে কিন্তু ইমান বেছিও ঠাণ্ডাও নহয়। আৰু দূৰত দূৰত সেইবোৰ ঘৰ, প্লেচটো ধুনীয়া। আমি নেক্সট আমি চেৰাপুঞ্জী গৈ আছোঁ আজি। আপোনালোকক মই চেৰাপুঞ্জীত ব্লগ দেখাম। গতিকে ধন্যবাদ। অলপ শ্বিলঙৰ মৰ্ণিং ৱাক কৰি আছোঁ। এইটো আমাৰ ভাগিন হয় বনি, আৰু আমাৰ এজনী আমাৰ ভাগিনী হয়, নামটো কৈ দিয়া। আকাংক্ষা বৰুৱা। ঠিক আছে, আমি এতিয়া মৰ্ণিং ৱাক কৰিছোঁ অলপ।